হেল্ল' ফ্ৰেণ্ডছ, তো কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। তো আজি ব্লগটো দেখাই আছোঁ আৰু আজি খানা কি বনাই ঘৰত সেয়া দেখাম আৰু বতৰটো চাওকচোন কি ডাৱৰীয়া হৈ আছে, বৰষুণ বতৰ। এয়া মাহঁতে কৰি আছে দুপৰীয়া আহাৰৰ কাৰণে যোগাৰ পাতি, চব্জিবোৰ কাটি আছে। ঘৰৰে কাচকল হয় আৰু এয়া ঘৰৰে লাওৰ আগ, লাওৰ ঠাৰি। আৰু গাইছ বতৰৰ যিহে অৱস্থা, বজাৰত জুইছে দাম, সেইকাৰণে বোলে ঘৰতে লগাই দিওঁ এইবোৰ। এতিয়া সেইবোৰ কাম কৰি আহি গ'লোঁ পাকঘৰত, মা আৰু মই ভাত বনাবৰ কাৰণে। আৰু এয়া বহাই দিলোঁ লাওৰ আগ। মায়ে হালধি নিমখ কিবা এইবোৰ দিলে আৰু মই এতিয়া মিলাই দি আছোঁ। চাওক কি মজাকৈ বনাই আছোঁ। অলপ মিলাই ঢাকন দি থৈ দিছিলোঁ, এতিয়া আৰু অলপ মিলাই দিওঁ আৰু অলপ পিছতে হৈ যাব। অলপ মিলাই দি লওঁ। এইখিনি গাইছ অলপ মিলাই থাকোঁতে এইখিনি হৈ গ'ল আৰু ইয়াৰ পিছত আমি চব্জি বহাম। আৰু এতিয়া কেৰাহীটোত তেল পিঁয়াজ দি ল'লোঁ আৰু জলকীয়া দিব লাগিব, এইটো দি লওঁ। তাৰপিছত এতিয়া আমি অলপমান মিলাই ল'ম। তাৰপিছত গাইছ আৰু আদা ৰহুনৰ পেষ্ট অকণমান দিম। আৰু গাইছ মোৰ কওঁতে কিবা ভুল হ'ব পাৰে ভিডিঅ'টোত, চ' কমেণ্টত জনাই দিব কিবা ভুল হ'লে। এয়া চব্জিখিনি দি ল'লোঁ আৰু মিলাই লওঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া নিমখ আৰু দি ল'লোঁ, নিমখ পাতি দি পেলাই অলপ মিলাই ল'লোঁ। তাৰপিছত আকৌ হালধি দিম, হালধি গুড়া দি ল'লোঁ। আৰু অকণমান গাইছ গৰম মছলা দি লওঁ, অলপমান সোৱাদটো হেৰি হ'বলৈ, ভাল হ'বলৈ। আৰু এইখিনিতে আমাৰ ভাতটো হৈ গ'ল। এয়া এই চচপেনতে বহিছোঁ আৰু চয়াবিন অকণমান দিব পাৰি আৰু ঢাকনখন মাৰি দিলোঁ। ঢাকনিখন গুচাই দি অকণমান মিলাই দিওঁ। তাৰপিছত আৰু আমি 10-15 মিনিটমান ৰখি দিম। তাৰপিছত এয়া চাওক কি বঢ়িয়াকৈ হৈ গ'ল। এতিয়া ভাতটো বাঢ়ো। এয়া ভাতটো লৈ ল'লোঁ, এয়া লাওৰ আগ বনোৱা আৰু আঞ্জা। এতিয়া চব্জিটো লৈ লওঁ আৰু গাইছ বাতি এটাত লৈ ল'লোঁ চব্জি। গাইছ খাবলৈ বহি গ'লোঁ, এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। আৰু গাইছ ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব। আৰু গাইছ কিবা ভুল চুল পালে ক'ব দেই, কমেণ্টত ক'ব কিন্তু। এতিয়া মই ভাত খাওঁ, আপোনালোকে চাই থাকক।